হেল্ল' গুড মৰ্ণিং এভৰিৱান আৰু হাই হেল্ল' নমস্কাৰ বন্ধুসকল। কি খবৰ? আশা কৰোঁ সকলোৰে ভাল। আৰু ৰাতিপুৱা এতিয়া 6:30 বাজিছে আৰু 6:30 বজাত দেখিছে মই গা পা ধোৱা নাই, ফ্ৰেছ লাগিছে ন। হয়, ৰাতিপুৱা অলপ মানে সোনকালে উঠিলে ফ্ৰেছ লাগে। সোনকালে মানে কি, ৰাতি সোনকালে শুইছিলোঁ, চ' সোনকালে উঠিলোঁ, 7-8 ঘণ্টা শুলোঁ। আগতে অলপ বেছিকৈ শুই আছিলোঁ, অলপ গাটো বেয়া আছিলে কাৰণে, কিন্তু এতিয়া যেতিয়া মই ফ্ৰেছ হৈ গ'লোঁ অলপ সোনকালে টোপনি ভাঙি যায়। আৰু ভাবিছিলোঁ উঠি মই কেতিয়াবা কি কৰোঁ, ইমানেই টোপনি ধৰে ৱাছৰুম গৈ আকৌ শুই যাওঁ, কিন্তু দেখিলোঁ 6টা বাজিছে আৰু বতৰো ভাল কৰিছে, ৰ'দ আছে কিন্তু ইমান ৰ'দ ওলোৱা নাই। সেইকাৰণে মই কি কৰিলোঁ, মানে উঠি গ'লোঁ আৰু ভাবিলোঁ ফ্ৰেছ বতাহ এটাই লওঁ আৰু। তো কিছুমান সৰু সুৰা কাম কৰিলোঁ। আৰু এয়া আমাৰ ছট হয়, এতিয়া আমাৰ টেৰেছ হয়। আৰু ইয়াতে আহি আমি টেৰেছত, আমি নহয় চৰি অনলি মই ইয়াত আহি বহি আছোঁ। আৰু মোৰ পাছফালে প্ৰকাণ্ড গছ দেখিছে ন, সেইটো হৈছে কি হয় আপোনালোকক দেখুৱাই আছোঁ ওচৰৰ পৰা। আৰু সঁচাকৈ কৈছোঁ ৰাতিপুৱা ফ্ৰেছ বতাহ ভাল লাগিছে, কিন্তু এতিয়া কটকটীয়া একদম মানে ৰ'দ ওলাই গ'লে বহুত বেয়া লাগিব। তাৰ আগতে ধমাধুম আপোনালোকক মই অলপ মোৰ ছটৰ ওপৰত যি সৰু সুৰা গাৰ্ডেন আছে, ফুলৰ গাৰ্ডেন, মানে নিৰ্দিষ্ট এনেকুৱাই ফুল ৰোৱা নাই, যি ঘৰত সকলোৱে ঘৰে ঘৰে থাকে, যি নিজে নিজে ওলাইছে সেনেকুৱা। আমি একো নাৰ্চাৰীৰ পৰা আনি বা ক'ৰবাৰ পৰা আনি এনেকৈ ফুল ৰোৱা নাই। সৰু সুৰা ফুল আৰু যিটো পূজা কৰিবলৈ ভগৱানক মানে ইউজ কৰিব পাৰি, যিটো এনি টাইম গোটেই 12 মাহে ফুল লাগি থাকে, সেইবোৰ ফুল প্ৰায় মায়ে লগাই থৈ দিয়ে, যাতে ভগৱানক আমি মানে চৰাব পাৰোঁ, ফুল দিব পাৰোঁ। আহক দেখুৱাই আছোঁ, লেটছ গ'। আৰু এয়া দেখিছে নহয়, এয়া আপোনালোকে এইটো পাত আপোনালোকে চিনি পোৱা নাই চাগে, কিন্তু বহুতে চিনি পাবও পাৰে, নাজানো। কিন্তু আমি এইটো পাত কি হিচাপে ব্যৱহাৰ কৰোঁ জানেনে? এইটো আমি যেনেকৈ গংগাজল শুদ্ধ পানী দি কিনে কেতিয়াবা ঘৰ ছটিয়াওঁ, পবিত্ৰ কৰোঁ, তেনেকৈ পবিত্ৰ কৰা বুলিয়ে কয় আৰু। তেনেকুৱা হিচাপত এই পাতটো ব্যৱহাৰ কৰা হয়। আমাৰ ঘৰত আগতে নাছিলে, এতিয়া চাওক জংঘল হৈ গৈছে। আৰু এইটো কোনো মাটিত ৰোৱা নহয়, এয়া হৈছে থাৰ্মকলত ৰুইছোঁ মানে। আৰু জাষ্ট মায়ে এটা ডাল নে শিপা ৰুইছিলে কিজানি, ইমানকৈ হৈ গ'ল। আৰু ইয়াৰ গোন্ধটো মোৰ বৰ ভাল লাগে। ইয়াক তিতেপাতি বুলি কয়, আৰু বেলেগ কিবা নাম আছে নাজানো। আমাৰ নেপালী সম্প্ৰদায়ত আমাৰ তিতেপাতি বুলি কয়, আমি নেপালীত কওঁ। আৰু এইটো পানীত দি কিনে এইটো এনেকৈ ঘৰত ছটিয়ালে শুদ্ধ পবিত্ৰ হয় বুলি কয়, নাজানো আৰু। এনেকৈ মাহঁতে কৰি আহিছে, মাহঁতৰ দিনৰ পৰাই, মাহঁতৰ আইতাহঁতৰ দিনৰ পৰা এনেকুৱাই। ইয়াত সৰু সুৰা গছ লাগি আছে, আৰু চাইডে চাইডে ঢেৰ কিবা কিবি আছে। ইয়াতো এইটো নয়নতৰা আমি খুব লগাওঁ আৰু নিজে নিজে লাগি যায়, কিয়নো এইটো এনি টাইম 12 মাহে ফুলি থাকে। ভগৱানক নয়নতৰা দিব পাৰিনে নোৱাৰি নাজানো, কিন্তু আমি দিওঁ। আৰু কিছুমান ফুল থাকে ন ভগৱানক যিটো দিব নোৱাৰে। আৰু ইয়াত ব্লু কালাৰ ফুল খুব হয়, মাজতে মই ছিঙি বহুত ভগৱানক দিলোঁ, শিৱ ভগৱানক দিওঁ ব্লু কালাৰ ফুল, নীলকণ্ঠ ফুল টাইপ। কিন্তু এতিয়া লগা নাই, বহুত দিন হ'ল, কলিও দেখা নাই। আৰু এইপিনে চাওক, এয়া কি পাত হয় নাজানো, এয়াতো চবেই চিনি পাইছে। আৰু এইটো জবা ফুল হয়। এইপিনে বহুত দিনৰ মূৰত জবা ফুল লাগিছিলে, এইপিনে ছিঙি গ'ল, এইপিনে কলি আহিছে বাৰু। এয়া তাৰপিছত এইটো লতা পাত হয়, এইটো যিমানে মানে মাটিত ৰুৱে দীঘল দীঘল হৈ থাকে, আৰু বিচা খুব আহে, চ' আমি তলত থোৱা নাই, ওপৰতে থৈ দিছোঁ। আৰু এইবোৰ চব ছিজন ফুল আছিলে, এতিয়া ছিজন নাই কাৰণে বেয়া হৈ গৈছে। আৰু এইটো চব থাৰ্মকলত ৰুইছোঁ। আৰু ক'ৰ পৰা চাওকচোন খুতুৰা শাক আহি গৈছে। আৰু এইবোৰ মলটো ভাল হয়, এইবোৰ মল দেউতাই মায়ে ক'ৰ পৰা আনি থৈছে। ইমান সুবিধা নাই কাৰণে আমি নোৰোঁ। আৰু চবতকৈ আগতে আপোনালোকক দেখুৱাই লৈছোঁ, এইটো কি পাত চিনি পাইছেনে? এনেকৈ 3টা পাত থাকিলে চবে চিনি পাব, এইটো হৈছে বেলপাত। আৰু নতুন নতুন মানে পুৰণা পাতবোৰ সৰি এইবোৰ নতুন পাত আহিছে। আৰু চৰাই চিৰিকটি মাত শুনিছে, বহুত ভাল লাগিছে, গাঁৱত থকা নিচিনা লাগিছে। আমাৰ টাউনততো শুনিবই নাপায়। আৰু কোনপিনে আছে চাওক, এয়া চাওক চিঞৰি আছে। তাৰপিছত এইটো বেলপাত, এতিয়া বেলগছ, বেল ঢেৰ আছিলে, আধা এয়া চাওক বেল আপোনালোক দেখুৱাইছোঁ, দেখিছে ওপৰত অলপ অলপ বেল। আৰু এইটো বেলৰ ছিজন হয়, খুব বেল পৰে, সৰে, নিজে নিজে পকি পকি চৰ্বত খাওঁ। আৰু এইটো শিৱ ভগৱানৰ সকলোতকৈ প্ৰিয় হয়। আৰু চব মানুহে আমাৰ ইয়াতে ছিঙিব আহে, শাওণ মাহত আহে, সোমবাৰ পূজা হ'লে। আৰু এইপিনে কি কি পাত আছে, এইটোতো নেমু হয় চাগে, ফুলো লাগিছে, চাওঁ এইবাৰ লাগেনে নে নালাগে। এইবোৰ চব নেমু পাত।
এইপিনে দেউতাই মায়ে কিবা কিবি ইয়াত ৰুই থাকে, মাজে মাজে ইয়াত বিলাহী ছটিয়াই দিছে। এয়া চব এইটো ছিজন ফুল, এইবোৰ ছিজনতে লাগিব আৰু এতিয়া নাই লগা। এইপিনে বেঙেনা, আমাৰ বেছি শাক পাচলি হেৰি নাই, জংলী ফুল এইবোৰ কিবা কিবি আছে, এইবোৰ চব বেঙেনা বুঢ়া হৈ গৈছে। আৰু এইটো চব ছিজন ফুল হয়, এতিয়া সময় নাই কাৰণে লাগো নালাগোকৈ লাগিছে, তথাপি এইবোৰ ছিঙা নাই, এইটো ধুনীয়া লাগক বুলি থৈ দিছোঁ। ফুল আমি ভগৱানক দিবলৈ বেলেগ নয়নতৰা হওক বা আৰু ফুল কেইটামান আছে সেইবোৰ দিওঁ আমি। এইটো লাগি থাকক বাৰু, ইয়াক থৈ দিছোঁ আৰু ইয়াক গুটি হ'ব দিছোঁ, যাতে আকৌ গুটি ছটিয়াই আমি আকৌ অহা বছৰৰ কাৰণে ভালদৰে ইয়াক ৰোপণ কৰিব পাৰোঁ। এয়াই হৈছে আমাৰ সৰু সুৰা গাৰ্ডেন। এয়া নয়নতৰা আৰু এয়া চাওক এইটো কেকটাছ টাইপৰ টাইপ ধেৰ আছে, নিছোঁ ইয়াত। আৰু ইয়াতে আপোনালোকক দেখুৱাই আছোঁ, এইটো শেৱালি গছৰ বহুত ডাঙৰ আছিলে, মায়ে ডাল কাটি দিছে কিয়নো বহুত সৰি থাকে। আকৌ ফুলবোৰ মায়ে ঝাৰু মাৰিবলৈ বেয়া পায়, সেইকাৰণে মায়ে প্ৰায় ডালবোৰ কাটি দিয়ে। মানে যেতিয়া লাগি থাকে তেতিয়া নাকাটে, পাছত কাটি দিয়ে আৰু, নহ'লে ফুল ঢেৰ মাটিত পৰে, গছকি যাব লাগে, কেনেকৈ আমাৰ দুৱাৰ মুখতে আছে। আৰু এইবাৰ চব কলি আহিছে আৰু ৱাও, ইমান ধুনীয়া এটা নাজাৰা দেখিলোঁ। এয়া চাওক শেৱালি ফুল, অবতৰত শেৱালি ফুল পালোঁ দেই। এয়া চাওক শেৱালি ফুল আৰু মোৰ ফুলৰ ভিতৰত প্ৰিয় শেৱালি ফুলেই হয়। এইটো মই ভগৱানক দিম। ছপা হাত হয়, হাত মুখ ধুই আহিছোঁ, নহ'লে গা নোধোৱাৰ আগত ফুল নিচিঙো, এইটো মই থৈ দিম, এইটো ভগৱানক চৰাম। আৰু তলতো এটা পৰিছিলে, মই সেইটো বুটলি থৈছিলোঁ। আৰু ৰ'ব আহক দেখুৱাই আছোঁ আৰু কেইটামান ফুল আপোনালোকক। আৰু এয়া চাওক এল'ভেৰাই হয়তো, সৰু জাতি এল'ভেৰা, ইমান ডাঙৰ নহয়। আৰু ইয়াতে টেপ আছে, এইটো ফুলত পানী দিওঁ, এনেকৈ টেপ থৈ দিছোঁ। আৰু এইবোৰ কচু পাতৰ দৰে এইটো সজোৱা হয় এইবোৰ, আৰু ইয়াতে থৈ দিছোঁ, একো তলত সজোৱা নাই। আৰু এইটো ফুল মোৰ বৰ ভাল লাগে দেই। মায়ে এইটো গাঁৱৰ পৰা মানে জংঘলত আছিলে, মায়ে জাষ্ট আনি ফুলটো ভাল লাগিলে কাৰণে, ফুলপাহ ভাল লাগিলে কাৰণে ইয়াতে পেলাই দিলে, কিন্তু ঢেৰ গজি গ'ল। মই এইবোৰ ফুলেই ইউজ কৰোঁ ভগৱানক পূজা কৰিবলৈ। আৰু ইয়াতে ৰঙা ৰঙা ফুল, এইটো চবৰে চিনাকি ফুল হয়, এইটো বহুত সৰুৰ পৰা দেখি আহিছোঁ আমি সকলোৱে। এই ৰঙা ফুলো দিওঁ মই ভগৱানক, আৰু মই পূজাত ইউজ কৰিবলৈ এইবোৰেই ফুল ইউজ কৰোঁ। এইবোৰ কি ফুল হয় নাজানো, বৰ ধুনীয়া। আৰু এইপিনে পদিনা লাগি আছে, এইবোৰ চব নয়নতৰা হয়। চাওক ফুল আমাৰ ইমানেই ফুল আছে, বেছি ফুল নাই। আৰু এইপিনে চাওক এইটো লোকৰ বাৰী হয়, আমাৰ এইপিনে আহিছে মধুৰিআম, ফুলিছে, মধুৰি লাগিছে, বৰ ডাঙৰ ডাঙৰ হয়। বেলেগৰ বাৰীৰ হয় যদিও আমি খাবলৈ পাই থাকোঁ প্ৰায়। এইপিনে মচুন্দৰী লাগি আছে মাজে মাজে, চাওক মচুন্দৰী পেটৰ কাৰণে বহুত ভাল, সেইকাৰণে ৰুই দিছোঁ। আৰু এইপিনে জংঘল হৈ গৈছে, বেছি একো ৰুই থকা নাই। এইপিনেও ফুল আছে চব, এইটো ফুল বহুত ধুনীয়া হয়, ইয়াতে লাগিছে, এইবোৰ ফুল ইউজ কৰোঁ মই। আৰু এয়া চব সৰু সৰু টাবত ঢেৰ ফুল আছে। আৰু চবতকৈ ইম্পৰ্টেণ্ট বস্তু হৈছে পাণ। আমাৰ পাণ বাৰী আছে, চাওক ক'ৰ পৰা পাণ লাগিছে। আৰু এইবোৰ পাণ পাছপিনে আছে ইয়াৰ শিপা, এইপিনে ওপৰলৈ আহিছে, মাজতে পাণ শিল বৰষুণ দিওঁতে পাণ গোটেই সৰি গৈছে, এতিয়া নতুনকৈ পাত আহিছে, লাগিছে, কলি হৈ আছে। আৰু খুব মোৰ জেঠাইৰ ঘৰত আছে, খুব তামোল পাণ খায়, আৰু জেঠাইক ইয়াৰ পৰা ছিঙি দি থাকোঁ। এয়াই আছে আমাৰ ফুলবাৰী। আৰু আমাৰ ছাদৰ ওপৰত ইমানেই আছে ফুলবাৰী, আপোনালোকক যিমানখিনি আছে দেখুৱালোঁ। এইপিনে গোলাপ ফুল ফুলি আছে, সৰু সুৰা, আৰু কোনো আমি নাৰ্চাৰীৰ পৰা আনি বা বেলেগ ধৰণৰ ফুল ৰোৱা নাই, যি নিজে লাগিছে আৰু। ঠিক আছে, আপোনালোকক দেখুৱাই ল'লোঁ, আৰু যাওঁ গা পা ধুওঁ, গৰম লাগিছে যিহেতু।
বন্ধুসকল, পুনৰ ইয়াত বহি লৈছোঁ। ফুলবোৰ দেখুৱাই থাকোঁতে কথা এটা মনত পৰিলে। সকলো মানুহে প্ৰায় ভগৱানক যদি ডেইলি পূজা কৰে তেতিয়া ফুল পানীয়ে ব্যৱহাৰ কৰে। ডেইলি সকলোৱে প্ৰসাদ ভগৱানক নিদিবও পাৰে, দিয়েও চাগে, মই নাজানো। কিন্তু আমাৰ ঘৰত প্ৰায় ফুলৰ আৰু পানী ব্যৱহাৰ কৰে ভগৱানক পূজা দিওঁতে, থাপনা দিওঁতে ৰাতিপুৱা সদায়। কিন্তু এচাম মানুহ মোৰ জীৱনত এতিয়া এনেকুৱা দেখিব পাইছোঁ, কিছুমান মানুহ আছেও চাগে, নাজানো, মই গম পোৱা নাছিলোঁ। কিন্তু এতিয়া এনেকুৱা মানুহবোৰ লগ পাইছোঁ। কিছুমান মানুহ এনেকৈ মানে ঘৰত ফুল নোৰুৱে, আৰু ৰুলেও ফুল জাতি একো নোৰুৱে হা, এইবোৰ বেছিভাগ পাতবোৰে ৰুৱে। যদি ফুল এপাহ লাগি যায় কিন্তু সেইবোৰ ফুল এপাহ ছিঙিব মানে টান পায়, ফুল ছিঙিব নিদিয়ে। ইমান ধুনীয়াকৈ হেনো লাগি আছে, মানে ছিঙিব নিদিয়ে। মানে ভগৱানক চৰাব, মানে ভগৱানক দিবলৈ নাপাওঁ ফুল, মানে নোৱাৰি, মানে সেনেকুৱা মানে সমস্যাৰ সৃষ্টি হৈ যায়। তো ফুল ছিঙাটো হয়, ধুনীয়াকৈ ফুল এপাহ লাগি থাকিলে ছিঙিবলৈ অৱশ্য সকলোৰে বেয়া লাগে। কিন্তু ভগৱানক যদি চৰাবৰ কাৰণে আমি ফুল ছিঙিবলৈ উপায় নাই ন। কিছুমান এপাহ ফুল হ'লেও মনটো ভাল লাগে। আৰু ভগৱানেতো একো বিচৰা নাই, ভগৱানে আমাৰ পৰা ফুল আৰু পানীও বিচৰা নাই। কিন্তু আমি সকলোৱে জানো ইমান মন্দিৰে পূজা পাতে গৈ আছোঁ, সকলো জেগাতে ফুল দিয়া হয় ন ভগৱানক। আৰু ফুলৰ প্ৰতিয়ে ভগৱানৰ মোহ আছে। আপোনালোকে চাব পাৰে, ভগৱানে ফুল বহুত ভাল পায়। যিমান ধুনীয়াকৈ ফুল সজাওঁ, ভগৱানেতো আৰু বেলেগ বস্তু একো আমাৰ পৰা বিচৰা নাই, ফুলো বিচৰা নাই। সেইটো আমি নিশ্চয় আমি নিজে দিওঁ ভগৱানক। কিন্তু আমি যেনেকুৱা মানুহে জীয়াই থাকিবৰ কাৰণে আমি ফুল নাখাওঁ বাৰু, কিন্তু ফুলৰ সলনিতো শাক পাচলি ছিঙি, ধান পাত এইবোৰ ছিঙিতো খাই আছোঁ, মাছ মাংস মাৰি খাই আছোঁ। কিন্তু ভগৱানক এপাহ যদি ফুল ছিঙি যদি দিব নিবিচাৰে, মানে ফুল ছিঙি দিলে বেয়া হ'ব, যদি তেনেকৈ কিবা ভাবে, তেনেকৈ প্ৰথমে নিজৰো ভাবিব লাগে, আমিও নিজে কিমান হত্যা কৰি খাই আছোঁ। ফুল ছিঙিব বেয়া পায় যদি, কৈছোঁ আৰু পতকে কথা মনত পৰি গ'ল। আৰু যোন মানুহ এনেকুৱা আছে, মোৰ ভিডিঅ' চালে, মোৰ ভিডিঅ'ৰ জৰিয়তে গম পাব, মুখত ক'ব নোৱাৰিলেও মোৰ ভিডিঅ'ৰ জৰিয়তে, ফুল ছিঙিব বেয়া পায় হয়, ভাল ধুনীয়া ফুল লাগি থাকিলে। কিন্তু যদি সেইটো ফুল যদি দিব নিবিচাৰে, বেলেগ ফুল লগাওক যিটো ছিঙিব পাৰি। ঠিক আছে, মই জাষ্ট ক'লোঁ আৰু কথাটো, মানে আমি যেতিয়া ইমান হত্যা কৰি বস্তু খাই আছোঁ, ভগৱানক এপাহ ফুল ছিঙি আমি অৱশ্যে দিব পাৰোঁ দেই, মোৰ মতে। আৰু ভগৱানক ফুল বহুত প্ৰিয় হয়। ঠিক আছে, ভগৱান কওঁতে মই আৰু এটা কথা মনত পৰিলে। আমাৰ ছটৰ ওপৰত এটা শিৱ মানে পাথৰ আছে, মূৰ্তি, এনেকৈ ভগৱানৰ মূৰ্তি নহয়, শিৱ পাথৰ শিল আছে। আৰু শিল সেইটো আমাৰ ককাৰ দিনৰ পৰাই ককাই মানি আহিছে। জনামতে আৰু দেখা মতে সেইটো শিল প্ৰথমে ইমান সৰু, যিটো আমি পতাত চাটনি পিছোঁ, সেইটো শিলৰ সমানে আছিলে। কিন্তু কমাত বাঢ়ি গৈ আছে। আৰু তলত আছিলে, আমাৰ ককাই গছৰ তলত পূজা কৰিছিলে। কিন্তু আমাৰ ইয়াত ইমান জাগা নাই, তলত থওঁ বুলি ক'লেও ভৰি চৰি লাগি যাব বুলি ভয় লাগে। সেইকাৰণে আমি ছটৰ ওপৰত আনি, মই কোনোমতে, ইমান গধুৰ আছিলে, আনি থলোঁ। কিন্তু যি আনি থলোঁ হৈ গ'ল, কিন্তু আৰু আকৌ দাঙিব নোৱাৰোঁ, বহুত গধুৰ হৈ গৈছে। আৰু মোৰ কিবা সমস্যা হ'লেই যে মই ভগৱানক পূজা কৰোঁ সেনেকুৱা নহয়। মই ডেইলি সুখত থাকিলেও পূজা কৰোঁ, দুখত থাকিলেও। আৰু বহুত মানুহ, আমি সকলোৱে ঘৰৰ, আমাৰ সকলো মেম্বাৰে, আৰু পৃথিৱীত যিমান মানুহ আছে যোনে ভগৱান হয়, মানে ভগৱানক মানে, সকলোৱে ভগৱানৰ ওপৰত বিশ্বাস আছে, দৃঢ় বিশ্বাস সকলোৰে। আৰু মোৰো বহুত মানুহ। আৰু সমস্যা হ'লেতো আৰুৱে ভগৱানক আমি বিপদৰ সময়ত আৰুৱে মনত কৰোঁ। আৰু সদায়তো ভগৱানৰ পৰা একো বিচাৰি নাথাকোঁ, কিন্তু কিবা প্ৰব্লেম হ'লে যদি ভগৱানক শ্বেয়াৰ কৰোঁ, সেইটো মানে লাগিলে এমাহ হওক, 2 মাহ হওক, 3 মাহ হওক, 6 মাহ হওক, এবছৰ মূৰতো ভগৱানে, ভগৱানে মোৰ কথা শুনিবলৈ এবছৰ টাইম নলগাই দেই, মই সঁচা কথা কৈছোঁ। ভগৱানে মোৰ কথা বহুত সোনকালে শুনে। যদি মনৰ পৰা আপুনি যদি ভগৱানক কিবা এটা বিচাৰে, মই ভবা মতে ভগৱানক বিচাৰিব নালাগে, মই কেতিয়াও নিবিচাৰোঁ। মই সমস্যাটো কওঁ, সমাধান ভগৱানে নিজে কৰি দিব। আপুনি ভগৱানৰ পৰা আমি বিচাৰি থাকিব নালাগে, ভগৱানে সকলোকে চাই আছে, কিন্তু সকলোকে দিব সময়মতে। আৰু মোৰ ভগৱান আছে, তেওঁক মই কিবা এটা মোৰ দুখৰ কথা, সমস্যা ক'লে মোৰ মানে চুটকিত মানে ঠিক কৰি দিয়ে, সেনেকুৱা আছে। আৰু আপোনাৰ তেতিয়া এনেকুৱা সমস্যাবোৰ ঠিক হ'ব, যেতিয়া আপুনি ভগৱানৰ ওপৰত দৃঢ় বিশ্বাস ৰাখিব আৰু সময়ৰ কাৰণে অপেক্ষা কৰিব। সকলো লাগে বুলি ক'লে আপোনাক তৎক্ষণাত নাপাওঁ, আপুনি অপেক্ষা কৰিব, সময়ত সকলো পাব।
আৰু ভগৱানে সকলোকে চাই যি কৰে ভাল কৰে। আৰু তাৰ আগতে মই ইমানখিনি কথা ক'লোঁ, তাৰ আগতে মোৰ প্ৰিয় ভগৱানক আপোনালোকক দেখুৱাই দিছোঁ, যাক মই সেৱা ভক্তি কৰিলে, পূজা কৰিলে মই সকলোখিনি ভগৱানে মোৰ কথা শুনে। আশা কৰোঁ আপোনালোকে এবাৰ দৰ্শন কৰি ল'ব, আপোনালোকৰ সকলো মনোবাঞ্ছা পূৰণ হওক। আপোনালোকে চাওক এবাৰ। ৰাতিপুৱা আপোনালোকক মই সকলোকে মোৰ ভগৱান শিৱ যিটো আমাৰ শিল আছে এয়া চাওক। আমি ধুনীয়াকৈ ৰখা নাই, পাছত আমি থান বনালে ধুনীয়াকৈ ভগৱানক স্থাপনা কৰিম। এতিয়া যিমান সুবিধা হৈছে এনেকৈ ৰাখিছোঁ, পাছত আমি ধুনীয়াকৈ থান বনালে ভগৱানক স্থাপনা কৰিম। চাফা জগা হয়, ইয়াত কোনো নাহে। এইপিনে চাওক বহুত মানুহ মই আৰু এনেকৈ আছে, লেতেৰা নাই, মাজে মাজে চফা কৰি থাকোঁ। এয়া চাওক, আপোনালোকে এবাৰ দৰ্শন কৰি লওক, আপোনালোকৰ সকলো মনৰ আশা পূৰণ হওক। মই নিজৰ ভগৱান সকলোৰে লগত শ্বেয়াৰ কৰিছোঁ, যাতে সকলোৰে মনৰ আশা পূৰা হওক। ব্লগ বুলি একো নাই, ৰাতিপুৱা নিজৰ গাৰ্ডেনে দেখালোঁ আপোনালোকক। আৰু মোৰ ভিডিঅ' কেনেকুৱা লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিব নাপাহৰিব, প্লিজ ছাবস্ক্ৰাইব কৰি দিব।